নমস্কাৰ আজি মই এইটো ভিডিঅ'ত আপোনালোকক জনাব চেষ্টা কৰিম পাইলছৰ বিষয়ে আজিকালি দেখা গৈছে বহুত সংখ্যক মানুহৰ পাইলছৰ সমস্যাত ভুগি আছে কিছুমানে লাজ লাগে লাজৰ কাৰণেও পাইলছৰ বিষয়ে চিকিৎসকক অৱগত নকৰে বা পৰিয়ালক কাৰোকে অৱগত নকৰে আজি এইটো ভিডিঅ'ত জনাম পাইলছ হোৱাৰ কাৰণ কি কাৰণত পাইলছ হয় আৰু পাইলছ হ'লে কেনেকৈ আপুনি ভাল কৰিব পাৰে ঘৰুৱা পদ্ধতিৰে ফাৰ্ষ্ট ষ্টেজ বা ছেকেণ্ড ষ্টেজৰ পাইলছৰ সমস্যা কেনেকৈ ভাল কৰিব পাৰে ঘৰতে ঘৰুৱা উপায়েৰে সেইটো মই এইটো ভিডিঅ'ত জনাব চেষ্টা কৰিম আৰু জনাম যে আপোনাৰ যাতে ভৱিষ্যতে পাইলছ নহয় তাৰ বাবে কৰণীয় কাম কি এইটো ভিডিঅ' লাষ্টলৈকে চাব এইটো ভিডিঅ'ত মই এই গোটেইখিনি তথ্য দিব চেষ্টা কৰিম তো বলো জানো পাইলছ হোৱাৰ মূল কাৰণ কি প্ৰথমটো কাৰণ হৈছে কনষ্টিপেশ্যন আমি এইটো অৱহেলা কৰোঁ কাৰণ কনষ্টিপেশ্যন হ'লে দাঁত পায়খানা যোনটো হয় কনষ্টিপেশ্যন সেইটো যদি আপুনি অৱহেলা কৰে তেতিয়াহ'লে হয়তো বা ভৱিষ্যতে পাইলছৰ শিকাৰ হ'ব পাৰে সেইকাৰণে যদি কনষ্টিপেশ্যনত ভোগে সেইটো আপুনি প্ৰথমে ধ্যান দিব লাগিব যাতে আপোনাৰ কনষ্টিপেশ্যন দীৰ্ঘম্যাদী নাথাকে বহুত দিন পৰ্যন্ত নাথাকে দ্বিতীয়টো হৈছে চিটিং মানে বহি কিনে বহুত সময় একে লেঠাৰে বহি কিনে কাম কৰা বেচিকলি দেখা যায় যে অফিচত যোনখিনি মানুহে ৱৰ্ক কৰে অফিসত ওয়ার্কিং পার্সন বহি বহুত টাইম একে লেঠাৰে একে জায়গাত বহি কাম কৰা পাৰ্সনৰ ক্ষেত্ৰতো দেখা যায় যে এইটো সমস্যা হোৱাৰ সম্ভাৱনাটো বহুত বেছি বৃদ্ধি হৈ যায় পাইলছৰ সম্ভাৱনাটো দ্বিতীয় নম্বৰ সমস্যাটো হৈছে যে যি ব্যক্তিয়ে পানী বহুত কম খায় কাৰণ বহুত কম পানী খালে কি হয় শৌচ বহুত টান হৈ পৰে টাইট হৈ পৰে তাৰ ফলতো যেতিয়া শৌচ কৰে বহুত কষ্টকৰ বহুত বল প্ৰয়োগ কৰি শৌচ ক্লিয়াৰ কৰিব লাগে তাৰ ফলতো পাইলছৰ সমস্যা হ'ব পাৰে আৰু এটা কাৰণ হৈছে যে ভুল খাদ্য অভ্যাস গ্ৰহণ তাৰ মানে অত্যাধিক ফাষ্ট ফুড খোৱা অত্যাধিক মছলাযুক্ত খাদ্য খোৱা বহুত জ্বলা বস্তু খাদ্য বস্তু খোৱা আৰু এটা বস্তু কি মানে হাই ফাইবাৰযুক্ত খাদ্য নোখোৱা হাই ফাইবাৰযুক্ত খাদ্য নোখোৱাৰ ফলত কি কনষ্টিপেশ্যন হ'ব পাৰে আৰু কিছুমান সামান্য কাৰণো থাকিব পাৰে এতিয়া মই আপোনালোকক জনাম যে ঘৰুৱা উপায় কি পদ্ধতি কৰিলে ঘৰুৱাভাৱে আপুনি পাইলছৰ টাইপ 1 টাইপ 2 পৰ্যন্ত ভাল কৰিব পাৰে যদি বহুত বেছি পুৰণা হৈ গৈছে আপোনাৰ পাইলছৰ সমস্যা অৰ্শৰ সমস্যা তেতিয়াহ'লে এইটো ৰেমিডিজ হয়তো বা ইমান এটা ভাল ফল দিব নোৱাৰে কিন্তু যদি অলপ ষ্টাৰ্টিং হৈছে বা ফেজ 1 বা 2 হৈছে তেতিয়াহ'লে এইটো সমস্যা এই ৰেমিডিজখিনি যদি এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকৰ এই সমস্যা পাইলছৰ সমস্যাকেইটা ভাল হৈ যাব প্ৰথমটো হৈছে হাই ফাইবাৰযুক্ত খাদ্য য'ত নেকি ফাইবাৰৰ পৰিমাণ বহুত বেছি থাকে শাক পাচলি খাব চেষ্টা কৰিব ওটছ খাব চেষ্টা কৰিব ইয়াত কি থাকে বহুত বেছি হাই ফাইবাৰ থাকে হাই ফাইবাৰযুক্ত খাদ্য খালে কি আপোনাৰ শৌচ নৰম কৰিব আপোনাৰ শৌচ ভালকে ক্লিয়াৰ হোৱাত সহায় কৰিব নাম্বাৰ 2 পানী আপুনি দিনত কমসে কম 3 পৰা 4 লিটাৰ পানী খাব চেষ্টা কৰিব পানী যদি খায় তেতিয়াহ'লে শৌচ নৰম হয় ভালকে ক্লিয়াৰ হয় আপোনাৰ কুষ্ঠকাঠিন্য যোনটো আছিলে কনষ্টিপেশ্যনৰ সমস্যা যোনটো হ'ব লগা আছিলে সেইটো হয়তো বা অলপ পৰিমাণে কমি যাব নাম্বাৰ 3 হৈছে ইসবগুল বহুত বেছি ভাল পেটৰ কাৰণে ৰাতি কি কৰিব টোপনি যোৱাৰ আগত এক গিলাচ গৰম পানীত 1 চামুচ বা 2 চামুচ ইসবগুলৰ ভস্মটো দি দিলে ধুনীয়াকৈ গুলিলে আৰু এইটো ৰাতি টোপনি যোৱাৰ আগত খাই দিলে চাব ৰাতিপুৱা আৰামছে পায়খানাত হৈছে কোনো ধৰণৰ কষ্ট আপোনাৰ নহয় নাম্বাৰ 4 হৈছে গৰম পানীৰে আপুনি চেক ল'ব পাৰে আপোনাৰ যোনটো এনাছ আছে মলদাৰ ফুলি যোৱাৰ ফলত আপোনাৰ আনকমফৰ্টেবল লাগিব পাৰে এটা কি কৰিব সূতাৰ কাপোৰত গৰম পানী তিয়াই কিনে সূতাৰ কাপোৰটোত গৰম পানী তিয়াই থব আৰু এই যেতিয়া সূতাৰ কাপোৰটো গৰম হৈ যাব তেতিয়া আপোনাৰ মলদাৰত এনেকে চেক দিব 10 পৰা 15 মিনিট মান এনেকে চেক দিব তেতিয়া ইনফ্লামেশ্যন যোনটো আছিলে সেইটো কমি যাব এটা কাম কৰিব নেমু আৰু মৌ এই নেমু আৰু মৌ বহুত বেছি উপকাৰী বস্তু হয় ৰাতিপুৱা খালি পেটে নেমু আৰু মৌ কমসে কম 1 চামুচ বা 2 চামুচ নেমুৰ ৰস 1 চামুচ মান মৌৰ ৰস আধা গিলাচ মান পানীৰ লগত মিশ্ৰণ কৰিব কুহুমীয়া গৰম পানীৰ লগত মিশ্ৰণ কৰিব ৰাতিপুৱা খালি পেটত খাব ই আপোনাৰ হজম শক্তি বহুত বেছি বৃদ্ধি কৰিব এতিয়া মই আপোনাক জনাম যে কি বস্তু আপুনি বৰ্জন কৰিব কি বস্তু আপুনি নাখাব কি কাম আপুনি নকৰিব প্ৰথমটো হৈছে যে আপুনি যদি বহুত বেছি সময় একে জায়গাত বহি কাম কৰি আছিলে তেতিয়াহ'লে ব্ৰেক ল'ব 1 ঘণ্টা বহিলে আধা ঘণ্টা বহিলে উঠিব আধা ঘণ্টা 15 মিনিট বা তেনেকুৱা আৰু টাইমটো মিলাই ল'ব উঠি কিনে অলপ ৱাক কৰিলে আকৌ বহিলে তেনেকুৱা অলপ ৰেষ্ট ল'ব নাম্বাৰ 2 হৈছে যে ৰেড মিট
ৰঙা মাংস যোনটো আছে ৰেড মিট আপুনি একদমেই নাখাব, একদম পৰিহাৰ কৰক। বা বহুত তেলজাতীয় মাছ যিবিলাক চালানী মাছ পোৱা যায়, বহুত বেছি তেল থাকে, সেইবোৰ মাছ যাতে আপুনি নাখায়। বেছি মছলাযুক্ত খাদ্য নাখাব, বেছি মছলাযুক্ত খাদ্য খালে বহুত সমস্যা, অথনি মই ভিডিঅ'ত ক'লোঁ। আৰু ধূম্ৰপান আৰু মদ্যপান, মদ ড্ৰিংকছ এইবিলাক এইবিলাকৰ পৰা আপুনি বিৰত থাকিব চেষ্টা কৰিব। যদি এইখিনি কৰে, পাইলছৰ সমস্যা ষ্টাৰ্ট হৈছে, এইখিনি আপোনাৰ সমস্যা সম্পূৰ্ণৰূপে ভাল হৈ যাব। যদি ভাল নহয়, তেজ ওলোৱা বন্ধ নহয়, তেতিয়াহ'লে আপুনি চিকিৎসকৰ ওচৰত যাই কিনে এইটোৰ প্ৰপাৰ ট্ৰিটমেণ্ট ল'বলৈ অনুৰোধ জনালোঁ। এনেকৈ পেজটো ফ'ল' কৰি থ'ব পাৰে। ইউটিউবত চাই থাকিলে ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। ধন্যবাদ।